নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে আসাম স্পোর্ট ইউটিউব চেনেল। বিজয় হাজাৰ ট্ৰফী সুন্দৰ খেল প্ৰদৰ্শন কৰাৰ বাবে অসমৰ জনপ্ৰিয় ক্ৰিকেটাৰ ৰিয়ান পৰাগৰ ওপৰত দৃষ্টি নিবদ্ধ ৰাখিছে ভাৰতৰ ক্ৰিকেট সিলেকশ্যন কমিটিয়ে। ৰিয়ান পৰাগে বিজয় হাজাৰ ট্ৰফী ইতিমধ্যে নিজৰ দক্ষতা দেখুৱাবলৈ সক্ষম হৈছে। বিভিন্ন সময়ত বিভিন্নজনে তেওঁক লৈ কৰা সমালোচনাসমূহ তেওঁ বিতেৰে উচিত প্ৰত্যুত্তৰ দিবলৈ সক্ষম হৈছে। বৰ্তমান অসমৰ সকলোতকৈ জনপ্ৰিয় আৰু শ্ৰেষ্ঠ ক্ৰিকেটাৰ যে ৰিয়ান পৰাগ হয় তেওঁ পুনৰবাৰ প্ৰমাণ কৰিলে বিজয় হাজাৰ ট্ৰফীৰ যোগেদি। বিজয় হাজাৰ ট্ৰফীত তেওঁ মুঠ 3টা শতক অৰ্জন কৰিছে। কোৱাৰ্টাৰ ফাইনেলত তেওঁ জম্মু কাশ্মীৰৰ বিৰুদ্ধে 114টা বলত 167 ৰানৰ এটা বিশাল ইনিংছ খেলি অসমক ছেমিফাইনেলত প্ৰৱেশ কৰায়। ৰিয়ান পৰাগৰ শেহতীয়া এই প্ৰদৰ্শনৰ ভিত্তিত ভাৰতীয় ক্ৰিকেট দলৰ নিৰ্বাচন কমিটিয়ে ভাৰতৰ পৰৱৰ্তী শৃংখলাসমূহত ৰিয়ান পৰাগক ভাৰতীয় দলৰ স্থান দিয়াটো নিশ্চিত হৈ পৰিছে। আমি অসমবাসী হিচাপে সদায় আশা কৰিম অতি সোনকালে যেন অসম গৌৰৱ ৰিয়ান পৰাগে ভাৰতীয় দলৰ স্থান পাওক। বন্ধুসকল, ভিডিঅ' চাই কেনে পালে? যদি ভাল পালে লাইক শ্বেয়াৰ কৰিব। অনাগত দিনসমূহত খেল জগতৰ বিভিন্ন বা বাতৰি মই লৈ আহিবলৈ চেষ্টা কৰিম। তেতিয়ালৈ ধন্যবাদ। জয় অসম।